নমস্কাৰ ভিউৱাৰ্ছ, মই শ্ৰী মানস কলিতাই আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এক অন্য ভিডিঅ'লৈ। আজি মহাষষ্ঠী, ষষ্ঠীৰ বেদীত মা দুৰ্গাৰ বিৰাজমান। তেনেহ'লে বন্ধুসকল, আমাৰ ফালৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ আপোনালোকক হিয়া ভৰা শুভেচ্ছা থাকিল। আৰু বলক আজি আমি পূজা বুলি কি কৰোঁ, কি খাওঁ, কেনেকুৱা বজাৰ কৰোঁ, সকলোবোৰ আপোনালোকক দেখুৱাওঁ। লগতে আমি হাজোৰ বিখ্যাত মাধৱ মন্দিৰৰ তলৰ পূজাখন চোৱাৰ অকণমান চেষ্টা কৰোঁ। বন্ধুসকল, আপোনালোকেতো গম পাইছে তেলৰ দামে আমাৰ চেঞ্চুৰী কোবাই দিলে। তথাপিও তেল নভৰালে জানো গাড়ীখন চলিব? চ' অকণমান তেল ভৰাই লওঁ। এতিয়া আমি আহি পালোঁ হাজো পাশা মেলা। ইয়াতে আমি অকণমান বজাৰ কৰিম, মই অকণমান চুলি দাড়িও কাটিম। পূজা বুলিতো অকণমান কৰিব লাগিব ন, তেতিয়াহে কামত আহিব। তেনেহ'লে ভিউৱাৰ্ছ, ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আমাৰ লগত জড়িত হৈ থাকক আৰু আমি পূজাৰ বজাৰৰ পৰা পূজালৈ সকলোখিনি আপোনালোকক দেখুৱাব চেষ্টা কৰিম। এতিয়া মই গাড়ীখন ইয়াতে ক'ৰবাত ৰাখি প্ৰথমতে চুলি আৰু দাড়িখিনি কাটি লওঁ, কাৰণ পূজা বুলিলে চুলি দাড়িখিনি মেইন, ইয়াক বনাই ল'ব লাগিব। বজাৰ, য'ত আমি অকণমান বজাৰ কৰিম। ইমান ডাঙৰ বজাৰখন ঘূৰি অৱশেষত মই ল'লোঁ এই ঘড়ীটো। যি নহওক, পূজা বুলি আৰু কিবা এটা লৈ ল'লোঁ আৰু। এতিয়া বলক আমি এই হাজোৰ দুৰ্গা পূজাখনৰ অকণমান আপোনালোকক দেখুৱাব চেষ্টা কৰোঁ। नंदिनी नंदित मेदिनी विश्वविनोदिनी नंदनुते गिरिवर विंध्यशिरोधिनि वासिनि विष्णुविलासिनि जिष्णुनुते।
शरते त्रिभुवन पोषिणि शंकर तोषिणि कल्विषभूषिणि মা দুর্গার আগমনে উল্লাসে আলিঙ্গনে পূজা বুলি যদি এপাক হোটেলত নোসোমাওঁ আপোনালোকৰ ভাল লাগিব জানো চ' বলক এতিয়া আমি কিবা এটা খাম अभी मजा आएगा ना भिड़ो যদি বাৰু আমি চাওমিন সিমান এটা ভাল নাপাওঁ তথাপিতো পূজা বুলি চাওমিনটো মেইন ভাল লাগিছেনে অঁ তেনেহ'লে ভিউৱাৰ্ছ মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব অহাটো হেণ্ডত এটা ভিডিঅ' দিম বুলি আপোনালোকক প্ৰতিশ্ৰুতি জনালোঁ ধন্যবাদ আকাশে মেঘের বেলা চলছে